হাই হেল্ল' নমস্কাৰ মই শ্ৰী উত্তম নাথ আৰু আপোনালোকে চাই আছে BX TV। আজি দেওবৰীয়া বিশেষত এটা নতুন ৰেচিপিৰে মই উপস্থিত। ৰেচিপিটো কি বলক ভিডিঅ'টোত সোমাই আমি জানোগৈ। ৰৈ থাকি কি লাভ, বলক ভিডিঅ'টোৰ মাজত সোমাই যাওঁ বলক। আজি দেওবৰীয়া বিশেষত এটা নতুন ৰেচিপি মই লৈ আহিছোঁ। ৰেচিপিটো হৈছে এগ চাওমিন। নতুন নহয় একচুৱেলি, এইটো চবৰে পৰিচিত। তো সেইখিনি বস্তু বনাবৰ কাৰণে আজি কি লাগিব আমি সেইটো দেখুৱাম। তো প্ৰথমে লাগিব চাওমিন। আপোনালোকে দেখা পাইছে ইয়াত বহুত চাওমিন, কিন্তু ইমানখিনি চাওমিন মই নবনাওঁ। এইটো যিহেতু মোৰ ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্টৰ কাৰণে মই মানে একেলগে বইল কৰি লৈছোঁ। আপোনালোকক ইয়াৰ পৰাই মই অকণমান দেখুৱাই দিম। তো প্ৰথমে লাগিব আমাক চাওমিন, তাৰপিছত লাগিব আমাক কেইটামান কুটি থোৱা পিঁয়াজ আৰু এয়া আদা নহৰু আৰু জলকীয়া দি পিনি মিক্স কৰা এটা পেষ্ট। সেই পেষ্টটো তিনিটা মিক্স কৰি পিনি মই 1 চামুচমানহে পেষ্টটো বনাইছোঁ। তো এইখিনি আপোনালোকে পেষ্ট বনাই ল'ব। আৰু অলপ লাগিব নিমখ আৰু অলপ গুটি জালুকৰ গুড়ি। জালুকৰ গুড়িটো আপোনালোকে গুড়ি হিচাপেও কিনি আনিব পাৰে, আৰু গোটাকৈ কিনি আনিও আপোনালোকে গুড়ি কৰি ল'ব পাৰে। আৰু এয়া অলপ লাগিব চেনি কম পৰিমাণে, অলপ লাগিব ৰিফাইন তেল আৰু এটা কণী। তো কণীটো আপোনাৰ ডাঙৰ সৰু চাইজ নাই, আপোনালোকে এটা কণী ল'লেই হ'ব। তো এটা কণী ল'ব। আৰু লাগিব লগতে আপোনাৰ টমেটো চচ। মই অন্নপূৰ্ণা লৈছোঁ, আপোনালোকে বেলেগ চচো ব্যৱহাৰ কৰিব পাৰে, টমেটো চচ হ'লেই হ'ল। তো এটা অলপ পৰিমাণ লাগিব ভিনেগাৰ। আপোনালোকে বটলকেইটা ডাঙৰ ডাঙৰ দিছে, সৰু সৰু কিনিবলৈ পায়, বজাৰত কিনি ল'ব ঘৰত বনাবৰ কাৰণে। আৰু এয়া লাগিব আপোনাৰ চিলি চচ, আৰু অলপ লাগিব চয়াবিন চচ, মানে চয়া চচ। চয়া চচ বুলি ক'লেও আপোনাক দিব। তো এইখিনি বস্তু আমাক বনাবৰ কাৰণে দৰকাৰ হ'ব। এইখিনি সৰু সৰু আপুনি মাৰ্কেটত পাই যাব, ইমান ডাঙৰ আপোনাক কিনিব নালাগে। মোৰ যিহেতু ৰেষ্টুৰেণ্ট বেছিকৈ লাগে কাৰণে মই অলপ কিনি লৈছোঁ। তো এইখিনি বস্তু লাগিব। তেন্তে এইখিনি মিক্স আপ কৰি কেনেকৈ ভিডিঅ'টো বনাব লাগে ব'লক আমি আৰম্ভ কৰোঁ। এনেকৈ এটা ফ্ৰাই পেন, আপোনালোকে ফ্ৰাই পেন নহ'লেও কেৰাহীটো বনাব পাৰিব। ফ্ৰাই পেন মই ব্যৱহাৰ কৰিছোঁ। তো ফ্ৰাই পেনটো মোৰ গৰম হৈ গৈছে, তলত জুই আছে এয়া দেখিছে। তো ফ্ৰাই পেনটো গৰম হৈছে, তেতিয়া আমি ৰিফাইন তেলটো এনেকৈ ঢালি দিম। তো ৰিফাইন তেল মই ঢালিলোঁ। মই এজন মানুহৰ জোখত আপোনালোকক মই দেখুৱাই দিম। তাৰপিছত আমি ঢালিম ইয়াত এই কটা পিঁয়াজ কেইটামান লৈছোঁ। এতিয়া আমি কটা পিঁয়াজ ল'লোঁ, আৰু এইখিনি আমি হেৰি কৰিব লাগিব। তাত আমি অকণমান চেনি দি দিম কম পৰিমাণ। আৰু এতিয়া আমি কি কৰিম, ইয়াত চাওমিনখিনি ঢালি ল'ম। অলপ গোটা আমাক গাজৰো দৰকাৰ হ'ব। তো মই গাজৰটো মই আপোনালোকক নক'লোঁ, গাজৰটো মই আপোনাক দেখুৱাই আছোঁ ৰ'ব। এয়া মানে এইখিনি মই ক'বলৈ পাহৰিলোঁ আপোনাক, অলপ গাজৰো লাগিব। তো গাজৰ অকণমান কুটি ল'ব, বেছি নহয় অকণমান দিলেই হ'ব এজন মানুহৰ কাৰণে। তো মই চেনি দিলোঁ। এতিয়া এই যে কণীটো লৈছিলোঁ, কণীটো আমি ইয়াত ভাঙি দিম। চাবলৈ ইয়াৰ হেৰিটো পৰি যাব পাৰে, মই এক্সপিৰিয়েঞ্চৰ কাৰণে মই গৈছোঁ। তাৰপিছত আমি কণীটো প্ৰথমে ফ্ৰাই কৰি ল'ব। বেছি ফ্ৰাই কৰিব নালাগে, তথাপি ইয়াৰ হেৰিটো নহালৈকে ফ্ৰাই কৰিব লাগিব। কাৰণ চাওমিনটো ভাবিতে বস্তুটো ভিজিবতো, বেছিকৈ ফ্ৰাই কৰিলেও বেয়া হ'ব। সেইটো হিচাপত আপুনি ফ্ৰাই কৰি ল'ব। তেতিয়া চাওমিনখিনি আমি দিব লাগিব। চাওমিন বেছি নহয়, মই এটা প্লেটৰ হিচাপত মই দিছোঁ, ইমানটো এটা প্লেট। তো ইয়াত দিব লাগিব আমি এই আদা নহৰু পেষ্টটো যে লৈছিলোঁ, এই আদা নহৰু পেষ্টটো আমি অলপ দিব লাগিব, প্ৰায় আধা চামুচমান দিলেই হ'ব। তাৰপিছত আকৌ আপুনি এতিয়া আমি ইয়াত দিম পৰিমাণ নিমখ। তো অকণমান নিমখ আমি লৈ দিছোঁ, পৰিমাণ অনুযায়ী দিম। এতিয়া আমি ইয়াত ভিনেগাৰ লৈছোঁ, ভিনেগাৰটো অলপ দি দিম। এনেই এইটো বনাই খাব ঘৰত। চিলি চচটো দিলোঁ। এতিয়া দিম টমেটো চচ। টমেটো চচটো অকণমান দি দিম। অলপ বিশেষ নিদিব, নহ'লে বস্তু বহুত নিচিনা হৈ যায়, হেৰিও নালাগে। আৰু এতিয়া আমি ইয়াত দিম চয়া চচ। এতিয়া চয়া চচটো অকণমান লাষ্ট টাইমত দিয়ে চয়া চচটো। এতিয়া চয়া চচ দিলে কম পৰিমাণে। চয়া চচটো বেছি নাঢালিব, নহ'লে
কালাৰটো যাতে আহে চয়া চচটোৱে কালাৰটো আনে এতিয়া আমি ইয়াত দি দিম গুটি জালুকৰ গুড়িটো লাষ্টত যেতিয়া আপুনি ইয়াত উঠাব লাগিব তেতিয়া গুটি জালুকৰ গুড়িটো দিব লাগিব জালুকৰ গুড়ি দি দিলোঁ এতিয়া বস্তুটো হৈ গ'ল এতিয়া প্লেটত এনেধৰণে কাঢ়ি এয়া আমাৰ এগ চাওমিন এইদৰে এটা পিঁয়াজ ল'ব পিঁয়াজটো এনেকৈ কুটি ল'ব বিশেষ কুটিব নালাগে পিঁয়াজটো কম পৰিমাণে কুটি পিনি দিব তাৰপৰা এখন চামুচ লৈ পিনি আৰু এইটো খোৱাৰহে কথা আৰু তো এয়া চাওমিন ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু খাই কেনেকুৱা পালে জনাব বনাই পিনি খাব আৰু আপোনালোকৰ যদি কিবা নিড থাকে আপোনাৰ কিবা যদি বনাবলৈ আপোনালোকে কিবা ডিমাণ্ড কৰে ক'ব মই যদি পাৰোঁ মই আপোনালোকক বনাই দেখুৱাম নিশ্চয় তো ইমানেই ধন্যবাদ